সেইটো হা কৰ্ণফ্লেক্স কোৱা কইবা কি হ'ল আকৌ মোৰ এটি নতুন ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ আৰু আজি বহুত দিন পিছত আকৌ এটি ভিডিঅ' দিম বুলি ভাবিছোঁ ভাবোঁ সদায় মানে কিবা এটা ভিডিঅ' বনাই দিম বুলি কিন্তু দিবলৈ নহয় কিন্তু আজি বহুত দিন পিছত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আজি এটা মই সকলোৱে জানে বাৰু মানে কচু বনাওঁ ক'লা কচু বুটৰ সৈতে তো মোৰ ভাল লাগে তেনেকৈ তো কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাম আৰু ভাল লাগিলে ভিডিঅ'টি চাই তেতিয়াহ'লে লাইক কমেণ্ট আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কমপ্লেক এটা মই খাইছো না কি সোৱাদ টেষ্টি নে টেষ্টি না আৰু এতিয়া কচুখিনি বনাবৰ কাৰণে মই ৰেডি কৰি লৈছোঁ অকণমান কেঁচা বুট লগতে পিঁয়াজ অকণমান আৰু আদা নহৰু আৰু কচুখিনি ভালদৰে মচি লৈ বাকলি গুচাই ভালকৈ মিহিকৈ কাটি লৈছোঁ আৰু কেৰাহীখন গৰম হ'বলৈ দি তাত প্ৰয়োজন অনুসৰি যিমানখিনি মিঠাতেল দিব লাগে এনেকৈ দি লৈছোঁ আৰু ভালদৰে তেলখিনি গৰম হোৱাৰ পিছত তাত মই যিখিনি পিঁয়াজ কাটি ৰাখিছোঁ সেই পিঁয়াজখিনি মই তাত দি দিম আৰু তেলখিনি গৰম হোৱাৰ পিছত মই যিখিনি পিঁয়াজ কাটি ৰাখিছিলোঁ সেই পিঁয়াজখিনি মই দি দিছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অকণমান সময় ভাজি ৰাখিম কিন্তু মই জুইটো কমাই ৰাখিছোঁ আৰু যিখিনি আদা নহৰু মই পিচি ৰাখিছোঁ একেলগে আদা নহৰুখিনি নিদিওঁ আদাখিনি মই পিছত দিম আৰু নহৰুখিনি মই তেলতে দি দিছোঁ গোটেইখিনি ভালদৰে ভাজি লগোৱাৰ পিছত তাত মই হালধি দি দিছোঁ প্ৰয়োজন অনুসৰি সোৱাদ অনুযায়ী মই নিমখ দি লৈছোঁ আৰু নিমখখিনি দি সেইখিনি ভালদৰে মই এবাৰ লৰাই লৈছোঁ ঢাকন দি কিছু সময় ভাজিব লাগিব কিয়নো বুটখিনি যিহেতু সিজিব লাগিব বুটখিনি মই আগতে বইল কৰি লোৱা নাই বুটখিনি যিটো সিজিব লাগিব আৰু সেইখিনি মই গেছটো কমাই ৰাখিছোঁ লগতে ঢাকন দি কিছু সময় মই এইখিনি ভাজি ৰাখিম
আৰু এতিয়া মই যিখিনি আদা মই পুৰি ৰাখিছিলোঁ সেই আদাখিনি এতিয়া মই তাত দি দিছোঁ। আদা যিটো এটা গোন্ধ পায় সেইখিনি মোৰ খুব ভাল লাগে। আৰু সেইখিনি ভালদৰে আকৌ এবাৰ লৰাই দিছোঁ গোটেইখিনি, যাতে গোটেইখিনিৰ লগতে মিশ্ৰণটো হৈ যায় আদাখিনিৰ সৈতে। আৰু যিহেতু গোটেইখিনি সিজিছে কিন্তু বুটখিনি অকণমান সিজিব বাকী আছে, সেইবাবে মই তাত অকণমান গৰম পানী দি দিছোঁ। আৰু সেইখিনি গৰম পানী দি মই সেইখিনি ভালদৰে আকৌ এবাৰ লৰাই লৈছোঁ আৰু ঢাকন দি কিছু সময় মই সিজিবলৈ দি দিম। আৰু এতিয়া বুটখিনি যিহেতু ধুনীয়াকৈ সিজিছে আৰু এতিয়া শেষত মই তাত দি দিছোঁ অকণমান জিৰা গুড়ি। আৰু আমাৰ কচু ৰেডি হৈ গ'ল। ৰন্ধা বঢ়া খোৱা বোৱা কাম হৈ গ'ল বাৰু। আৰু এতিয়া অকণমান ফ্ৰেছ হৈ লওঁ। আৰু যিহেতু কাতি বিহু শুভেচ্ছা থাকিল আপোনালোক সকলোলৈকে। আৰু এতিয়া অকণমান ফ্ৰেছ হৈ আহি আকৌ সন্ধিয়া চাকি বন্তি যোগাৰ কৰিবৰ হ'ল। গতিকে চাই থাকিব ভিডিঅ'টি শেষলৈকে। তুলসী পুলিটো খুৰা এজনে ৰুই দিলে, কিন্তু এইটো বেৰি দিবলগীয়া আছে কিয়নো ছাগলীয়ে যিহেতু খাই পেলায়। আৰু ইয়াক সন্ধিয়া চাকি দিবৰ কাৰণে মাহ প্ৰসাদ ৰেডি কৰি লোৱা হৈছে। আৰু এইখিনি মই কেঁচা তামোল সৰু সৰুকৈ কাটি লৈছোঁ, কিয়নো কাতি বিহুৰ দিনাখন যিহেতু কুমলীয়া তামোল দিব লাগে, মানে ঘৰৰ ভিতৰতো দিয়া হ'ব বাহিৰতো দিয়া হ'ব, সেইকাৰণে মই তামোলখিনি সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া মই চাকি বাহিৰত দিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু আজিৰ ভিডিঅ'টি মই ইমানতে শেষ কৰিছোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে।